হেল্ল' গাইছ, পুনৰ নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত মানে মোৰ কিবা এটা বেমাৰ হৈছে আৰু মই ঘৰৰ পৰা আহিলোঁ মই এতিয়া মংগলদৈলৈকে। মানে ইয়াতে কিবা এটা কামত মানে দেউতা সোমাইছে, মাও সোমাইছে, তাতে ময়ো আহি গ'লোঁ। আৰু দেখাওকচোন বাৰু ক'ত আছোঁ কিদৰে। এইটো আছোঁ গাইছ এতিয়া আমি বৰ্তমান থকা ৰুমটো। আৰু পূৰা এইফালে দেউতাই কাম কৰা জগৰ আনি থৈ দিছে। আৰু এতিয়া গাইছ বাহিৰত যাম। আৰু এয়া আছে আমাৰ ৰুমৰ বাহিৰ। যিফালে আমাৰ ৰুমটো আছে সেইফালে সিফালৰ পৰা আহি কিফালে বঢ়িয়া দুখন মানে ধুলনি আছে। আৰু এখন আছে গাইছ মোগল গাৰ্ডেন বুলি কয়, মানে আমাৰ হোটেল আৰু ৰেষ্টুৰেণ্ট এখন আৰু এইখানে আছে গাইছ হোটেলখন ৰেষ্টুৰেণ্টখন। মানে মই মানে গাইছ এতিয়া যাম মানে অলপমান হস্পিটেলত যাম, তাতে মোৰ লগত কিবা হৈ আছে আপোনালোকক কৈছোঁৱে। তাৰপৰা যাই আহক গাইছ, আপোনালোকক দেখাই আছোঁ যিখিনিলৈকে পাৰোঁ। আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকক আৰু গাইছ। আৰু গাইছ এনেকৈ আহিছোঁ মানে আপোনাৰ ৰুমৰ পৰা ওচৰতে মানে হস্পিটেলখন, তালৈকে যাই আছোঁ। আৰু ব'লক গাইছ যাই থাকোঁ আৰু খোজকাঢ়িয়ে যাই আছোঁ আৰু গাইছ পুৰা ওচৰতে মানে আমাৰ। আৰু গাইছ চাৰিফালে পাই গ'লোঁ আমি মংগলদৈ অসমৰ চিকিৎসালয়। একলা আহিছোঁ গাইছ পুৰা চাই যাওক কি হৈছোঁ। আৰু গাইছ সেইখন আহি পাই গ'লোঁ আমি, এতিয়া সোমাই যাওঁ আৰু গাইছ। দেখাই কেনে আহি পেলাই আকৌ আপোনালোকক লগ পাই আছোঁ। বাই বাই গাইছ। তো গাইছ এতিয়া হস্পিটেলৰ পৰা আহিলোঁ, যেতিয়া ঘৰত দিছোঁ মানে মোৰ কি বেমাৰ হৈছে আপোনালোকক কৈ দিওঁ গাইছ। এতিয়া গালখন মানে গাইছ ফুলি আছে, দেখিছেনে আপোনালোকে পুৰা গালখন ফুলি আছে। মানে পিঠা খাওঁ মা বুলি কয় আমাৰ অসমীয়া মানে গাঁৱলীয়া ভাষাত, আৰু ইংলিছত কি কয় নাজানো গাইছ। আৰু এইখিনিয়ে আছে ভিডিঅ'টো। যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। বাই বাই।